নেপালৰ পৰা এটা ভয়ানক বানপানীৰ খবৰ আহিছে। নেপালৰ ভটেকচি নদীৰ বৃহৎ নদীবান্ধ ভাঙি যোৱাৰ ফলত আজি পুৱাৰ ভাগত নেপালত এটা ভয়ানক বানপানীৰ সৃষ্টি হয়। চকুৰ পচাৰতে মানুহৰ ঘৰ দুৱাৰ, গৰু ছাগলী, গাড়ী ঘোঁৰা সকলোবোৰ উটি যায়। আমি পোৱা খবৰ অনুসৰি 150 জন ভাৰতীয় পৰ্যটক, 290তকৈও অধিক বিদেশী পৰ্যটক আৰু প্ৰায় 1000তকৈও অধিক নেপালী নাগৰিক এতিয়ালৈকে নিৰুদ্দেশ হৈ আছে। 15 জনৰ ডেড বডি এতিয়ালৈকে উদ্ধাৰ হৈছে। প্ৰকৃতিৰ লগত খেলা কৰিলে প্ৰকৃতিয়ে যে কাকো ক্ষমা নকৰে, এয়াই তাৰ উদাহৰণ। এই বানপানীৰ ভয় লগা দৃশ্যসমূহ যদি আপোনালোকে দেখে তেন্তে হলে আপোনালোকৰ বুকু কঁপি উঠিব। আমাৰ লগত দৃশ্যাংশ আছে, আপোনালোকলৈ আগবঢ়ালো। Ôi, machine lòi đi hả? Ôi, tay một so đòn kìa. Ôi, cho má cho ba đâu cũng được. Ôi. Ôi, machine này. Ôi, ôi lên rồi. Wow, wow. Ui. पुरै त्रिशुली आमा लाइभ यो चाहिँ है गाइस, यस्तो लाइभ छ। ओहो, पुरा ड्याम फुटेर आयो यार। पुरा चाइनाको ड्याम फुटेर आएर छ। आमा ल यहाँ हामीले अब ओहो यार, यो पुरै ड्याम फुटेर आएको। यो घर गयो यो। ल ल त्रिशुली बजारै गयो यार। ल गयो यार। ओ यता आऊ, यता आऊ, यता। आमा यार, बजारै गयो यार। यहाँ नबसौँ ल, अलिक टाढा बसौँ, टाढा। यो पुरै ल घरहरू जम्मै गयो। ल घरहरू जम्मै गयो। यो पुरै आमामा ड्याम यार।